হাই ফ্ৰেণ্ডছ, এই জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা মানে কি, SSC GD 2026ৰ যিটো নিউ ভেকেঞ্চি আহিছে, বহুতৰে প্ৰশ্ন এটাই যে দাদা পোষ্ট যথেষ্ট কম আহিছে, কাট অফটো বহুত যাব। আপোনাৰ মতে কওক, এতিয়াই কেনেকৈ পঢ়িব লাগিব বা আমাৰ ছেভ স্ক'ৰ এটা কিমান হ'বগৈ পাৰে এটা 26ৰ ভেকেঞ্চিটোত। এতিয়া মই তোমালোকক এটা কথা কওঁ, এই ভিডিঅ'টোতে শ্বৰ্টলি কওঁ যে এই কথাটো এতিয়া আমাৰ ভাবিবলৈ 1% হোৱা নাই যে আমাৰ ছেভ স্ক'ৰ কিমান, কি কথা হ'ল তোমালোকে যিমান পাৰা মক টেষ্টবিলাক দিয়া আৰু লগতে নিজৰ মাৰ্কটো যিমান পাৰা বঢ়াবলৈ চেষ্টা কৰা। ইয়াত তোমাৰ 80, 90, 100 বুলি কথা নাই। ছেভ স্ক'ৰ মানে কি, যিমান বেছি তিমান ছেভ। গতিকে নতুন ভেকেঞ্চিটোৰ বাবে যিহেতুকৈ এতিয়া বৰ্তমান আমি চকুৰে দেখা ক্ষেত্ৰত আমাৰ পোষ্ট যথেষ্টখিনি কম। আমি আগৰ ভেকেঞ্চিবিলাকলৈ চালে, এনেতো আমি অসমৰ এটা ভেকেঞ্চি বা আমাৰ বেলেগ ভেকেঞ্চিলৈ চালে আমাৰ যথেষ্টখিনি পোষ্ট আছে। কাৰণ এতিয়া আমাৰ অসমতে এতিয়াও 4000ৰ আশে-পাশে হয়তো আমাৰ পোষ্ট আহিছে। আৰু এই পোষ্ট গৈ 100% যে বাঢ়িব এই কথাটো আমি অলপ চলপকৈ গমেই পাইছোঁ। কিন্তু কথা হ'ল, আমি বঢ়াটোৰ কথা ভাবাতকৈ আমাৰ এতিয়া বৰ্তমান যিটো আছে আমি সেই ভেকেঞ্চিটোৰ কম বুলি ধৰি লৈ আমি পঢ়াটো বেছি ধৰি লোৱা, মানে মাৰ্কটো বঢ়াব লাগিব। আৰু এটা কথা কি, মই আগতেও কৈছোঁ, ছেভ স্ক'ৰ এতিয়া ইয়াত কথা নাহে। কি ঠিক আমাৰ কাট অফ যথেষ্ট কমো গুচি যাব পাৰে 26ৰ ভেকেঞ্চিটোৰ বাবে, হয়তো কম্পিটিশ্যন কিবা এটা হৈ যাব পাৰে, বা যিহেতুকৈ টেণ্টেটিভ ভেকেঞ্চি, যিকোনো মুহূৰ্তত যিকোনো এটা কথা এই ভেকেঞ্চিটোৰ লগত হৈ যাব পাৰে। গতিকে নিজৰ কামটো নিজে কৰি থকা। আৰু এটা কথা, নতুন ভেকেঞ্চিটোৰ বাবে কি ক'ত লাগিব, কি ক'ত তোমালোকে কিতাপবিলাক ল'বা বা কি ক'ৰ পৰা পঢ়িলে ভাল, এই কথাখিনি আমি নিশ্চয় পাতিম। যিমান পাৰা নতুন কেণ্ডিডেটবিলাক জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড হোৱা, ল'ৰা হওক ছোৱালী হওক, আৰু তোমালোকে বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি জড়িত হ'বা। কাৰণ কিয়, ইম্পৰ্টেণ্ট কথাবিলাক যাতে তোমালোকে আগতীয়াকৈ পোৱা। আৰু মোৰ ইনষ্টাগ্ৰামত যাবা মেছেজৰ বাবে। ধন্যবাদ। জয় আই অসম।